নুমলীগড়ত বিজেপি চাহ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা। আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন বিষয়ত আলোচনা। নুমলীগড়ৰ বিভিন্ন ঠাইত এতিয়া বিজেপি দলে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সভাৰ আয়োজন কৰিছে। আজি নুমলীগড়ৰ কাষৰীয়া গোবিন্দপুৰত বিজেপিৰ চাহ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা আহ্বান কৰে। গোবিন্দপুৰ চাহ বাগিচাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত চাহ জনজাতীয় লোকসকলৰ সমস্যা আৰু বিভিন্ন দলীয় বিষয় আলোচনা কৰে। উক্ত সভাত সভাপতিত্ব কৰে চাহ মৰ্চাৰ মৰঙী মণ্ডলৰ সভাপতি মনোজ কুৰ্মীয়ে। সভাখনত বিজেপিৰ যুৱ নেতা বিশ্বজিৎ ফুকন, মৰঙী জিলা পৰিষদৰ সদস্য পূৰবী শৰ্মা, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষা হৰপ্ৰভা ঠেঙাল, বিজেপি মৰঙী মণ্ডলৰ সভাপতি সুৰেন্দ্ৰনাথ গগৈ, চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰা উপস্থিত থাকে। নীতি আদৰ্শৰ দল আমাৰ ৰাষ্ট্ৰ পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়ৰ পৰা ডিষ্ট্ৰিক্টলৈ আমাৰ মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা আয়োজন কৰা হয়। সেই দলৰ যি নীতি আদৰ্শ আৰু জ্যেষ্ঠ আমাৰ বিষয়ববীয়া যিসকলে আমাক নিৰ্দেশ দিয়ে, সেই মৰ্মে আমি দলৰ নীতি আদৰ্শ মতে আমি নিজৰ কাৰ্যনিৰ্বাহক সভা আয়োজন কৰিছোঁ। আৰু আমাৰ আয়োজন কৰা এইটো হৈছে যে আমি চাহ মৰ্চা মৰঙী মণ্ডল গোলাঘাট জিলাৰ সাংগঠনিক ভিত্তি কিমান শক্তিশালী, সেই ওপৰত আমি আজি আয়োজন কৰি আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ চাহ মৰ্চা মৰঙী মণ্ডল এটা শক্তিশালী সাংগঠনিক ভেটি হিচাপে আমি থিয় দিব পাৰিছোঁ। আৰু আগন্তুক বিধানসভা ইলেকশ্যনত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক এজনক আমি পদুম ফুলৰ ছবিত জয়যুক্ত কৰাই নিবৰ কাৰণে আমি দলৰ বিষয়ববীয়া মৰ্চাৰ বিষয়ববীয়াসকলৰ লগত জড়িত হৈ আমি সাংগঠনিক ভেটি মৰঙী মণ্ডলত 22খন বাগানৰ আমাৰ সাংগঠনিক ভেটি শক্তিশালী বুলি আমি আজি ৰণডংকা দিছোঁ। আগন্তুক বিধানসভা ইলেকশ্যনত আমাৰ দলীয় যিজন ব্যক্তিয়ে নহওক, আমি তেওঁক বিপুল ভোটত জয়যুক্ত কৰাই নিবলৈ আমি দলৰ প্ৰতি আমি নিষ্ঠাবান হৈ আমি কাম কৰি যাবলৈ আগবাঢ়ি আহিছোঁ। চাহ মৰ্চাৰ সভা আছিল, মৰঙী মণ্ডল চাহ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা। আমি কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিলোঁ আৰু মৰঙী অঞ্চলত চাহ বাগানৰ মাজত ভাৰতীয় জনতা পাৰ্টীৰ জনপ্ৰিয়তা অভূতপূৰ্ব। আমি ঘৰে ঘৰে প্ৰায় সোমাবলৈ সক্ষম হৈছোঁ। মণ্ডল সমিতি, লাইন সমিতি, বাগান সমিতি আৰু বস্তি সমিতি, আমি ভাৰতীয় জনতা পাৰ্টীৰ এই সমিতিসমূহ গঠন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ যে চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক যিবিলাক আঁচনি গ্ৰহণ কৰা হৈছে, সেই আঁচনিসমূহ সঠিকভাৱে যাতে জনসাধাৰণৰ মাজলৈ যায়, সেই ক্ষেত্ৰত আমাৰ চাহ মৰ্চাৰ কৰ্মকৰ্তাসকলে গুৰুত্ব দিব। আৰু অহা নিৰ্বাচন আহি আছে, বেছিদিন নাই। মণ্ডল, বাগান আৰু বস্তি সমিতিৰ জৰিয়তে আমি মৰঙী অঞ্চলত খুব সুন্দৰ ফলাফল যে পাম সেইটো নিশ্চিত। নুমলীগড়ৰ পৰা জানমণি দত্তৰ ৰিপৰ্ট, দৈনিক টাইম।